ছাত্ৰভক্ত হৈ বৈকুণ্ঠ নামৰ সেই দৈৱে মধ্য যে কঠোৰ অৱস্থান কৰিব আমি তেওঁলোকৰ উদ্ধাৰ বাবে আমাৰ লাভ হ'ব উদ্বোধন আৰু তেওঁলোকৰ মাত্ৰ তিনিজন হ'ব তেওঁলোকৰ মাত্ৰ একজন অতিক্ৰম হৈছে ইয়াৰ ভিতৰতে তেওঁলোকৰ দ্বিতীয়জন আৰম্ভ হ'ব লাগিব মনত পৰিছে প্ৰভু চাৰি সিদ্ধৰ সুপাঙ্কিত জয় বিজয় মৰ্ত্যলোকৰ জিকিৰ গৰ্ভত হিৰণ্যকশিপু আৰু হিৰণ্যকশিপুৰ নাম লৈ জন্ম হয় দেৱী ঘৰ আৰম্ভৰ পথ কৰিছিল আমি কেৰণে ইচ্ছা আৰু তাৰপিছত দেৱতাসকলৰ উদ্ধাৰ আৰু সেই ভক্তবিলাক উদ্ধাৰ কৰিব নিবিদ আমি নৰসিংহ বঁটা ধৰি ভোট কৰিছিল হিৰণ্যক কপি কৰিছিল বাৰু প্ৰভু কিবা নামে কিবা ধামে মৰ্ত্যলোকৰ জয় বিজয়ক দ্বিতীয় জনম হয় দেৱী লংকাৰে বিতুপন নগৰে বিশ্বস্তবাৰীৰ গড় গৌৰৱে আৰু দ্বিতীয়ত জ্যোতিষীৰ জন্ম হৈছিল সেই নাট্য ৰাৱণ পূৰ্ণ প্ৰভু যদি মৰ্ত্যৰূপত ধাৰণ কৰে তেন্তে দাসীয়ে আকৌ আপোনাক পুনৰ কেনেকৈ পাম তাৰ বিষয়ে কোনো চিন্তা নকৰিবা দেৱী সেই অৱস্থাত তোমাৰ কোনো প্ৰয়োজন হ'ব কৰুণাময় প্ৰভু কিবাৰূপে মই আপোনাৰ সহায়ক হ'বলৈ হিৰণ্যকশিপুৰ